हेलो गाइस আপোনালোকক আৰু একবাৰ স্বাগতম জনাই ও ভালকৈ নপৰাকে বগৰি চকে কি মাৰা हेलो गाइस আপোনালোকক আৰু একবাৰ স্বাগতম জনাইছো আমাৰ নতুন ভিডিঅ'ত নামৰ ভিডিঅ' বে জালাইতে ভালকৈ ৰান্ধিছিল ও নিমখ গানে ই বলে ৰাতিপুৱাৰ মানে আটাই বাঢ়ি আছে যি আজি বগৰি খাবই এখানে নিমখ জ্বালা হাতত লৈ আছে এ দিবি নাই তো নাই দে আজি পুরো খাইহে যাম তাছু দে ইটো আমাৰ মাইনিয়া হ'ব বাকি বাদ দি মাইনিয়া ই দেখছে ঘোড়া এখানে ভালো চিনে ই পারি আছে আমি কষ্ট করবে ডালগে রবক তাক দেখাই আছো রবক হ্যাঁ রবক ই পারি আছে আমি কুদা খালি হল লাগি থাকা আৰু দে আৰু বাৰা ওকে এই গাটাই জাটাই ঘুমে গেছি গাইস বগরি খাবো এই মাইনা তুই কি করবে মই না বগরি চাবি থাক হি কেইতে পারি আছে একবার তার উত্তর হয় মই কসমিয়া 50 টা মান আকা লাগে পারি হয় নেকি অলপমান সাইড দে অলপ কেমেৰা লাগি যাব দে অলপমান সাইড দে এই বগরি বাচ্চা নাই খসিটু কই দে এটাও হরে নাই থাক কেমেৰা ঝুটি বনাই তো এত ইতে স্লিপ খাইছো মোর কি দো নিজে তো বচ্চা তো এই বগরি বাড়ি আইছা গোটাই বগৰি হ'ব পাইছোঁ এই ঘণ্টাৰ পুতকতে পকা এতিয়া খালাক এই দেখা নাই দেখ বগৰি মই পাৰিছোঁ খাই তই আছা মই এতেকে আইছো মোক আকৌ দিয়া নাই তন্তে একবাৰ পছছো খালি তাৰে ওপৰ আকৌ নাই নহয় তাক কোনি লৈছিল তই আনছিলি ৰাতিপুৱা মোৰে ভুল বেছি এই সন্মান ৰ কে আছে Sandal mar, ikla no, sandal mar, sandal mar, এক দূর ঘৰকেলি এক বেটা এটা বগৰি নেতা তাক গাইছ আমাৰ না বেছি ভাগ টাইম পথাৰত থাকতে যায় ভাটি ফালা পথাৰত আহো দিনুটো পথাৰত আহো সন্মানে নাই ঘৰৰ কোনি বগরি খায় এই দিন দিপ্ৰে বগৰি খায় কি ৰাতি বগৰি খায় ৰাতি বতৰা ঘৰৰ পৰাই আমি আগানে এটাক পঠিছে আমাৰ লগত নবতাক ৰাতি বতৰা ঘৰৰ পৰাই ইগলে চলিৰ লগত থাকো ঘৰৰ পৰা অলপমানতো টেনচন হ'বই দেখা নাই মোচা আমি ও দিনু যাৰে ভাল লোক দেখ মেছেন গাইস বৰ্তমান বগৰি চগৰি পাৰা হ'ল এতিয়া খাবি ক'ত বগৰি কেতিয়া তোক ঘৰত লৈ যাবা দিয়া নাই এটা আকা লাগে খাম তো কেনকে লৈছে দেখোন কিন্তু এটা বস্তু আনজান আপোনাৰ তুমি কিন্তু এটা বস্তু বগরি কিটা পারলু চুরি খান আনবে পাইছো তোক আনবে দিয়া নাছিলো মই আৰু ডালা দিয়াটো এইটো বহুত ডাঙৰ কথা মই হোটেল মচাও কি চলিৰ লগত ঘূৰো জীৱনটোতো গাইছ এই নেজি আমি বগৰি লৈ গৈছিলো না এটাও খাবা নাপালো কি হ'ল আমাৰ বাট আকা লাগে চোতালত বহি আছিল हमारे साथ स्कैम हो गया बहुत बड़ा কৈ আছিলো কৈ ল'বা দি না মোক দেখো হকো স্কেম স্কেম ও দুখ এনে বহুত দুখ দে বগরি এটাও খামার বইন নকো কি হ'ল মা চোতালত বহি আছে আমি মাহঁতৰ আগত বগৰিখিনি লৈ গেলো এটা বগৰি চুবা নিদিলাক সব কাজি কাটি কিনে তাও কাটি বলে আমাক দা হেও নহয় নিজে খাচ্ছি বলে খা আমার আগতে মই এটা ভাল কাম করছিল বিদ্যা পারান থেকে তখন খাই থৈ গেছিল বিছে গাইছ ই কি কৈছি আমিও বুজি পোৱা নাই আপোনালোকে যদি বুজি পাইছে ঠিকে আছে কি কৈছি বুজি পাইছে আপোনালোকে যদি আপনার বুঝি গেছি এইখিনি দেন
গাইছ মই এটা কথা ক'ব বিচাৰিছোঁ নালগে নেকি এই অলপমান আগত আমাক খিচিৰি খাব ক'লা আমি ক'লোঁ কি নাখাওঁ আমাৰ এটিটিউডটো অলপ বেছি না তাৰপিছত এটিটিউড বেছি মানুহটোৱে আহি পেলাই আমাক থাকা না খানা বুলি কওঁ তাপলেট এনেকুৱা এটা লাট মাৰছি না খিচিৰিটো দূৰৰে কথা তাৰ পৰা কুকুৰ দাউৰা দিছোঁ এই মাত্ৰ দাউৰি দাউৰি এই কেমেৰাটো লৈছোঁ কিবা তুমি কি কমেডি কৰাৰ চেষ্টা কৰিছ এনে এনে কিবা কথা নাই গম পাইছ কমেডি মি You are comedy me. ইংলিছ দেখা না ইংলিছ দে বগৰী পাৰ কি চাই আছা আজি কিবাকে গা দিছোঁ সেইদিনাৰ দৰে লেতেৰা হ'ব ইচ্ছা নাই নাযাওঁ মই এই ৰাখ খালোঁ তাৰ কি হৈছে তাৰ ডিপ্ৰেশ্যন নে প্ৰেম অ মন্টু তাক বোলে ব্ৰেকআপ দিছে এটা ব্ৰেকআপ দিছি আপি ঐ মৰবে নালগে এ আগত দেখি খালাতে নাই মৰবে নালগে মন্টু আগত দেখি খাল আছে কৰব নিজে খাব আমি উৰা খাব লাগে আহিব লাগে আমি মানে জীৱনটোতো বেকাৰ এতেও বেকাৰ এতেই গম পায় কামেই নাই এই তাততো কামেই নাই আপনি ধান্দাতে বহি থাকে তাৰ বোলে আজি গুৱাহাটীৰ পৰা ফোন আহা নাই শিকা নাই এই অৱস্থা হৈছে সি কৈ আছে দেখোন তোমাৰ ব্ৰেকআপ হ'ব বুলি আপনি থাকিলে বেকা হ'ব আপনি নহ'লে গাড়ীখনৰ লগত বেয়া হ'ব বগৰী দেখাব আহিছিলোঁ ক'ত খায়ে আছোঁ নিমখ জ্বালা কোনে সেনেকৈ খাবা উপায় নাই নিমখ জ্বলা আনিব আহিছে আমি খাব লাগিব সেইনেও খোৱা নহ'ল আজিও খোৱা নহ'ল মজা আৰু লাগে চাই থাক আৰু পৰ আৰু ভাল আছে আমাৰ দেশ কা আম বিমাৰী হে গাইজ ভিডিঅ'টো যদি ভাল লাগছি লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক সাবস্ক্ৰাইবটো একদম নকৰব আমি নালাগে এতিয়া আৰু এটা নতুন ভিডিঅ'ৰ লগত লগ পাম বাই বাই এই কি কৰিবি এডালে বগৰী গাছ ভাঙবি নেকি গোটা খৰে লৈ যায় বগৰী খাবি সিদিনা খাব নাপালি না আজি বেয়া খাম দম